हाय हिमंत मामा सुना है आपका पास टाइम नहीं है এইটো কাৰণে মই আপোনাক এটা নিউজ শুনাই আছো আমাৰ দেশৰ যেইবিলাক মানুহ আমেৰিকাত যায় কাম কৰিছে আমেৰিকাত ঘৰ বনাইছে এইবিলাক মানুহৰ ওপৰত কি অত্যাচাৰ চলি আছে আপুনি খবৰ ৰাখিছে নে নাকি অলি মিয়াৰ খবৰই ৰাখিছে আপুনি জানে নে আমাৰ দেশৰ যেইবিলাক মানুহ আমেৰিকাত যায় ঘৰ বনাইছিল আমেৰিকাত কাম কৰি আছিল এইবিলাক মানুহৰ ওপৰত কি অত্যাচাৰ চলি আছে মই আপোনাক কৈ আছো আপোনাৰ বন্ধু মানে ট্ৰাম্প হি কি কৰিছে আপুনি জানে নে আমাৰ দেশৰ যেইবিলাক মানুহ তাতে কাম কৰিছে তাতে ঘৰ বনাইছে তার হাতত সিকল লগাই पैर में सिकल लगाकर वहाँ से कुत्ता का तरह निकाल दिया আপুনি এটা কথা কোৱা নাই কিবা এটা কোৱা মামা আমাৰ দেশৰ যেইবিলাক মানুহ তার লগতে ইমান বদমেশি কৰিছে कुत्ता को दाम दिया पर हमारा देश का जितना लोग है उनको इतना इज्जत नहीं दिया वहाँ से सिकल लगाकर पैर में सिकल लगाया हाथ पर सिकल लगाया उसका बात वहाँ से निकाल दिया और अपनी एटा कथा कोआ नहीं सी मामा हमार देशर सम्मान तो रक्षा करा मामा और यही नहीं पक्का 48 घंटा उन लोगों को टॉयलेट भी करने नहीं दिया खाने को भी नहीं दिया आप लोग तो जानते नहीं हो 48 घंटा वहाँ पर लेडीज़ भी था उन लोगों को टॉयलेट भी करने नहीं दिया खाना भी नहीं दिया ऐसे ही रख दिया हाथ में सिकल लगाकर पैर में सिकल लगाकर और मामा आप कुछ भी नहीं बोला এইটোই নহয় আৰু এটা দুখ লগা কথা ভোট লিস্ট বনাইছে মানে টপ পাওয়ারফুল 10 কান্ট্রির এটা লিস্ট বনাইছে সেই লিস্টত আমাৰ দেশৰ নামই নাই সৌদি আরব ইমান এটা সৰু দেশ সেই সৰু দেশৰ নাম আছে কিন্তু আমাৰ দেশৰ নাম নাই আমাৰ দেশটো ইমান ডাঙৰ দেশ তাৰ পিছতো সেই লিষ্টত আমাৰ দেশৰ নাম নাই কিমান দুখ লগা কথা